বিটিআৰ চুক্তিটো শান্তিৰ চুক্তি, সঁচাকৈ শান্তিৰ চুক্তি। এই চুক্তিত আমি সকলোকে সন্মান জনাইছো। আজি আমাৰ ইয়াত বিভিন্ন জাতি জনগোষ্ঠী আছে। আপোনালোকে যদি বিটিআৰ চুক্তিৰ দফাবিলাক চাই আপোনালোকে তেতিয়াহ'লে গম পাব ইয়াত আমাৰ বহুত মাইনৰিটি মানুহ আছে। আমাৰ চুক্তিত কোৱা হৈছে মাইনৰিটি ডেভেলপমেণ্ট বোৰ্ড কৰা হ'ব। চিধাকে ভাৰত চৰকাৰৰ পৰা আমাৰ বিটিআৰ অঞ্চলত মাইনৰিটি বোৰ্ড এটা থাকিব, ডেভেলপমেণ্ট বোৰ্ড, যিটো আগত নাছিল বিটিচি। অসম চৰকাৰৰ পৰা খুজি আনিব লগা হয়। এনেকুৱা স্বতন্ত্ৰ কোনো ব্যৱস্থা নাছিল। এবার স্বতন্ত্র একটা ব্যবস্থা থাকিব। আমার কাউন্সিল ভারত সরকারের দ্বারা অনুমোদন পাওয়া, ভারত সরকারে সাহায্য দিয়া একটা মাইনরিটি বোর্ড থাকিব। বিটিআর অঞ্চলত দ্বিতীয় সর্ববৃহৎ জনগোষ্ঠী আমার মাইনরিটি বিলাক বহুত পিছ পৰি আছে। বহুতো গাঁৱত সরকারি স্কুল নাই, রাস্তা ঘাট ভাল নহয়, খোৱা পানীৰ অভাৱ, কাৰেণ্ট যোৱা নাই। যোৱা 15টা বছৰত বহু মাইনৰিটি অঞ্চলত উন্নয়নৰ মুখ দেখা নাছিল। আমাৰ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াই বিটিআৰ চুক্তিৰ পিছত সকলো জাতি জনগোষ্ঠীক আমন্ত্ৰণ জনাই পেলাই যি ইউপিপিএল দল সেই ইউপিপিএল দলত স্থান দিলে। অলপ আগত আমাৰ আজিৰ এই সভাত থাকি পেলাই ভাওনাথ বৰুৱা এবিএমচিৰ প্ৰতিষ্ঠাপক সভাপতি মইনুল হক ডাঙৰীয়া আজি আমাৰ দলৰ উপ সভাপতি। আমচুৰ বহু কেইজন আছে, এবিএমচিৰ বহু কেইজন আছে, আৰএমচিৰ প্ৰাক্তন বিষয়ববীয়াসকল আমাৰ দলত আছে। সকলো মানুহবিলাকক আজি আমাৰ দলত স্থান দিয়া হৈছে। আজি মাইনৰিটিৰ কাৰণে কাম কৰি আছে। আমার যে সরকার, এই সরকারের বহু আঁচনি রয়েছে উন্নয়নমুখী আঁচনি, কিন্তু 2 মাস সরকার গঠন করার পিছত নির্বাচনী আয়োগে যেহেতু দিন তারিখ ঘোষণা করিলে, যার কারণে মডেল কোড অফ কন্ডাক্ট থাকার কারণে উন্নয়নের কাম করিব আমি নোৱাৰিম। এতিয়া আৰু 2 মাহ বাট চাব লাগিব। ইয়াত আমার বেঙ্গলী হিন্দু ভাষী আছে, আমার ইয়াত কোচ রাজবংশী আছে, বিভিন্ন জাতি জনগোষ্ঠীর ইয়াত মানুষ আছে। স্বামী বিবেকানন্দর কেন্দ্র এটা আমার একটত আনা হল। আমার আদিবাসী ভাই বিলাকৰ কারণে বিরসা মুন্ডা কালচারাল কমপ্লেক্স আনা হল। আমার কোচ রাজবংশী ভাই সকলের কারণে বীর শিলারায় রুরাল রিসোর্স সেন্টার আনা হল। আমার গোর্খা বিলাকৰ কারণে গোর্খা ভবন আনা হল। সকলো জাতি জনগোষ্ঠীক সন্মান জনাই পেলাই বিটিআর এটা চুক্তি আমি কৰিছো। বিটিআর অঞ্চলত বসবাস কৰা সকলো জাতি জনগোষ্ঠীক লৈ পেলাই আজি আগবঢ়াৰ কাৰণে প্ৰচেষ্টা কৰা হৈছে। আপোনালোকে সহযোগ কৰিব লাগিব। বিশ্বাস অবিশ্বাসৰ মাজত চলিছিল এই 15 বছৰ, বড় অনাবড় হৈছিল এই 15 বছৰত। এই কথাবিলাক আমি সকলো জানো। তো সেইকাৰণে আহক, আপোনালোকে আগবাঢ়ি আহক। কাউন্সিলত যাৰ চৰকাৰ তাৰ লগত থাকিব লাগে। কাউন্সিলত বিৰোধী দলৰ কোনো লাভ নাই, এইটো প্ৰমাণ আমিও পাইছো। যোৱা চৰকাৰৰ দিনত আমাৰ 7জন এমচিএলএ আছিল পিচিডিআৰৰ। এই 7জন এমচিএলএ বিলাকক একো দিয়া নাছিল, যাৰ কাৰণে আমাৰ 7জন যি এমচিএলএ আছিল তেওঁলোকে পৰাজয় বৰণ কৰিব লগা হৈছিল। 30 লাখ ফাণ্ড, 40 লাখ ফাণ্ড, ইয়াতকৈ আৰু বেছি দিয়া নহয়, এনেকুৱা এটা আছিলে। সেইকাৰণে শ্ৰদ্ধেয় ৰাইজসকল, মই আপোনালোকক ক'ব বিচাৰিছো, এইটো ইউপিপিএলৰ চৰকাৰ। ইউপিপিএলে ইয়াত কৰিব। আজি দতমা সমষ্টিত বিপিএফে জিতিছে। বিপিএফ জিতিলে কি হ'ব? ইয়াৰ টিচিএলচিৰ চেয়াৰমেন আজি আমাৰ ইউপিপিএলৰ। বনৰগাঁৱত আমি হাৰিছো। বনৰগাঁৱত হাৰিলে কি হ'ব? টিচিএলচি আৰু বিচিডিচিৰ চেয়াৰমেন আমাৰ। দেৱৰগাঁৱত হাৰিলে কি হ'ব? দেৱৰগাঁৱত হাৰিলেও আমাৰ। বিটিআর অঞ্চলত যে 40টা সমষ্টি আছে, এই 40টা সমষ্টিৰ টিচিএলচিৰ চেয়ারমেন আমার, বিচিডিচির চেয়ারমেন আমার, টাউন কমিটির বিলাক আমার, সব আমার মানুষ। কারণ ইউপিপিএলৰ যি সরকার তারই ইয়াত কাম চলে, বেলেগ দলৰ কাম নচলে। আপোনালোকে জানেন নির্বাচন আহি আছে। বিপিএফ, কংগ্রেস, জিএসপি এনেকুৱা 7টা দল লগ লাগি পেলাই তেওঁলোকে মহাজোঁট গঠন কৰিলে। মহাজোঁট
আর ইউপিপিএল বিজেপির লগত থাকিব এজিপির লগত থাকিব কিয়নো ভারত সরকার বিজেপির সরকার চুক্তির দফাবিলাক রূপায়ণ করবার কারণে ভারত সরকারের লগত আমি থাকিব লাগিব অসম সরকার আমার বহুতো দফাবিলাক রূপায়ণ কৰিছিল আৰু যেহেতু আমি দেখিছো অসমৰ যি পৰিস্থিতি অসমৰ ৰাজনৈতিক পৰিস্থিতি বিজেপিৰ যি এলায়েন্স সেই এলায়েন্স চৰকাৰে পুনৰ অসমত শাসন কৰিব পুনৰ বিজেপিৰ লিড যি গভৰ্ণমেণ্ট সেই গভৰ্ণমেণ্টেই হ'ব ইয়াৰ কাৰণে আজি আমাৰ ইউপিপিএল দলৰ পৰা আনুষ্ঠানিকভাৱে বিজেপিৰ লগত আমি এলায়েন্সত থাকিলো অহা দিনবোৰত আমাৰ যি দল এই দলে বিজেপিৰ সরকারের অংশীদার হব আর উন্নয়নের কামবিলাক আমি আকৌ ইয়াত বেছিকৈ কৰিব পাৰিম এই কারণে শ্রদ্ধেয় ৰাইজসকল মই বেছি দীঘলীয়া কৰিব বিচৰা নাই আমাৰ দলৰ বহু কেইজন নেতাসকল আছে তেওঁলোকেও ভাষণ আগবঢ়াব সকলোকে মই নমস্কাৰ জনাইছো মানগোনাং ৰাইজৰ ৰাজাফোৰ বিপিএফ কংগ্ৰেছ এএলডিএফ बिथांमोना दायो महाजोटाव हाबबाय जोंनिया बिजेपि इउपिपिएल एजिपि आरो माखासे ट्राइबेलफोरनि आफादफोर थाबावगोन बेजों जोंनिया एलायन्स जागोन भारत सरकारा दायो बिजेपिनि सरकार आरो दंबावो बोसोरनै बोसोरथाम सरकार जोबनो थाखाय आसामावबो बिजेपिनिनो सरकार फैगोन मानोना दायो आसामनि जे थासारि बे थासारिखौ नायोबा नोंथांमोना नुगोन फिन बिजेपिनिनो सरकार फैगोन बेनिखायनो दिनै नोंथांमोन साफ्रोमखौबो आं खावलायदों इउपिपिएल जि हानजा बे हानजाया बिजेपि दैदेननाय जि एलायन्सनि ग्रुप बे ग्रुपआव हाबबाय आरो फैबाय थानाय समाव बिजेपिनि जे सरकार बे सरकारनि जोंबो बाहागो जागोन आरो बे ओनसोलाव आरोबाव जों बांसिनै जौगानायनि खामानि मावनो हागोन बयनोबो आंनि खुलुमनाय सिबिनायखौ आं बे समाव बावहरनानै आंनि बिबुंथिखौ आं बेयावनो फोजोबबाय गोजोन्थों।